ওদালগুৰি সাহিত্য সভা ভৱনত ওদালগুৰি জিলা বাটাজীৱী সংঘৰ উদ্যোগত যি বাস্কা জিলাৰ যি নিকাচিত যি সাংবাদিকৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ এছাম লোকে কৰিলে তাৰ প্ৰতিবাদত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে সাংবাদিকৰ ওপৰত যি আক্ৰমণ যিসকল দোষী ব্যক্তিয়ে কৰিলে তেখেতসকলক কৰেক্ট কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অসমৰ ৰাইজে ক্ষান্ত নাথাকে। হিংসাৰে নহয় অহিংসাৰে আমি আমাৰ ন্যায় আমি আজৰি আনিব লাগিব। সেই আমি আহ্বান জনাইছোঁ প্ৰতিগৰাকী অসমবাসী ৰাইজক যাতে আমি হিংসাৰ প্ৰশ্ৰয় নলয় আমি অহিংসাৰে গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী কৰি আমি জুবিন দাৰ যি ন্যায় সেই ন্যায় আজৰি আনিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। সঁচাকৈ আমি আজি এই অসম সাহিত্য সভাৰ প্ৰাংগণত আমি 2 ঘণ্টীয়া ধৰ্মঘট ৰূপায়ণ কৰিছোঁ আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে সকলো নেতৃবৃন্দই আমাৰ ইয়াতে অসম সাহিত্য সভাৰ সভাপতি সম্পাদকৰ পৰা আদি কৰি সকলোৱে ইয়াত উপস্থিত আছিলে। তাৰ লগে লগে আমি ইয়াত দেখিবলৈ পাইছোঁ সদৌ বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ইয়াতেও আছিলে। গতিকে আমি সকলোৱে একবদ্ধ হৈ আমি এই ধৰ্মঘটখন ৰূপায়ণ কৰিছোঁ আৰু একমাত্ৰ এটাই আমাৰ উদ্দেশ্য যে অসমৰ আমাৰ হিয়াৰ আমঠৈ জুবিনদাৰ ন্যায় দিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে বিগত দিনৰ পৰা আমি ইয়াত
অসমৰ মুখ্যমন্ত্ৰী হওক বা ইয়াত যিসকল ৰাজনীতিসকলে আছিলে তেখেতসকলে বাৰম্বাৰ এটা কথাই অলপ কথাখিনি ডাইভাৰ্ট আকাৰে তেখেতসকলে কথাখিনি কৈ আছে। আমি বিচাৰিছোঁ যে জুবিনদাৰ আমাৰ ন্যায় লাগে, কিন্তু তেখেতসকলে ৰাজনীতিকৰণ এটা ষড়যন্ত্ৰ দেখিছোঁ বা তেখেতসকলে ৰাজনীতিকৰণ কৰিছে। আমি চাওতাল ছাত্ৰ সন্থা তথা আমাৰ সমূহ দল সংগঠনে আমি এটাই কথা আমি অনুৰোধ কৰিব বিচাৰিছোঁ বা সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰে আমাৰ জুবিনদাক ন্যায় দিব লাগে। আৰু ইয়াত দেখিছোঁ যে তেখেতসকলে ন্যায়ৰ ব্যৰ্থতা হয়, তেখেতসকলে কাম কৰিব পৰা নাই, তেখেতসকলে ন্যায় প্ৰদান কৰিব পৰা নাই, তেখেতসকলে ৰাজনীতি কৰা হৈছে। কোনো পধ্যে ইয়াত দল সংগঠন বা ৰাইজে ইয়াত কোনো পধ্যে মানিব নোৱাৰে। আৰু আমি দেখিবলৈ পাইছোঁ যে আমাৰ সাংবাদিকসকলৰ ওপৰতো বাৰম্বাৰ কিন্তু তেনেধৰণৰ আক্ৰমণ চলি আছে। আমি দেখিবলৈ পাইছোঁ বাক্সা জিলাৰ নিকাচি তেখেতসকলে অন ডিউটিত সাংবাদিকসকলে আছিলে, তাতে তেখেতসকলে আক্ৰমণ কৰা হৈছিলে, তেখেতসকলক গাড়ী অগ্নি সংযোগ কৰা হৈছিলে। আমি চাওতাল ছাত্ৰ সন্থা তথা আমাৰ সমূহ দল সংগঠনে এটাই কথা আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে সাংবাদিকক আক্ৰমণ কৰা বন্ধ কৰক, কাৰণ তেখেতসকলে বহুখিনি কাম কৰিছে, বহুখিনি কাম কৰিবলগীয়া এতিয়াও গাঁৱে ভূঞে এওঁলোকে কাম কৰি আছে। কিন্তু তেখেতসকলক যদি অন ডিউটি তেখেতসকলক বাধা প্ৰদান কৰা হয় তো কোনটো দেশত আমি বাস কৰি আছোঁ? আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আমি অতি শীঘ্ৰে আক্ৰমণ বন্ধ কৰিব লাগে সাংবাদিকৰ ওপৰত, আৰু আমাৰ জুবিনদাৰ ক্ষেত্ৰত তেখেতসকলে ন্যায় প্ৰদান কৰিব লাগে, কাৰণ ইয়াত কোনো পধ্যে আমি সহ্য কৰিব নোৱাৰোঁ। অলৰেডি 28 দিন উকলি গ'ল, কেতিয়া আৰু ন্যায় দিব আমাক দিব? গতিকে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে আমাক ন্যায় দিব লাগিব, অন্যথা সমূহ দল সংগঠনে একত্ৰিত হৈ অসম চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিবলৈ বাধ্য নকৰাই সেয়া আমি অসম চৰকাৰৰ আহ্বান জনাইছোঁ। অতি শীঘ্ৰে আমাক ন্যায় প্ৰদান কৰিব লাগে। ইয়াত আমি কোনো ভাষাই বুজি নাপাওঁ, আমাক ইয়াত আমি একো বুজি নাপাওঁ। গতিকে আমাক ন্যায় দিব লাগে। আমাক কি কাৰণত হ'ল, যিসকল জুবিনদাৰ মৃত্যুৰ লগত জড়িত আছে তেখেতসকলক শাস্তি দিব লাগে, আমাৰ স্পষ্ট বাৰ্তা। তেখেতসকলে শাস্তি দিব লাগে আৰু জুবিনদাক ন্যায় দিব লাগে। তাৰ বাহিৰে আমি একো কথা আমি বুজি নাপাওঁ। আমাক ন্যায় দিব লাগে, ন্যায় দিব লাগে। আৰু তাত যদি সাংবাদিকক আক্ৰমণ কৰা হ'ব, তাত যদি কোনোবাই মাত মাতাৰ কাৰণে তেখেতসকলক কণ্ঠৰোধ কৰা হ'ব, সেয়াই কিন্তু চাওতাল ছাত্ৰ সন্থাই বা দল সংগঠনে এইটো আপোচ নকৰে। তাৰ বিৰুদ্ধে কিন্তু অনাগত দিনত অসম চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আমাক যাতে অসম চৰকাৰে বাধ্য নকৰায়।